যোৱা দুদিন আগত ধুবুৰীৰ পৰা সম্প্ৰচাৰিত আমাৰ অসম নামৰ ৱেব পৰ্টেলটো দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অতিথি হিচাপে ধুবুৰীৰ বিশিষ্ট বুদ্ধিজীৱী শিমুল সৰকাৰ আৰু লগতে উপস্থিত থাকে আক্ৰাছু নেতা জিবি ৰায়, চন্দন ৰায় প্ৰমুখ্য স্থানীয় বহু সাংবাদিক। গৌৰীপুৰ চহৰৰ জ্যোতি কলা কেন্দ্ৰত অনুষ্ঠিত হোৱা চেনেলৰ দ্বিতীয় বৰ্ষৰ পুথি অনুষ্ঠানত সাংবাদিকৰ ভূমিকাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে আক্ৰাছু নেতা চন্দন ৰায়ে। হয়, চন্দন ৰায়ে কি কৈছিল আমি শুনাইছোঁ। দ্বিতীয় বর্ষপতি অনুষ্ঠান আপনি এজন সংগঠন বা আক্ৰাছু নেতা হিসাবে কি মই বিশেষকৈ আজি এই আমাৰ অসম নিউজ পৰ্টেলৰ দ্বিতীয় বৰ্ষপতি অনুষ্ঠানত উপস্থিত হৈ গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ লোৱাৰ অসমৰ এটা ৱেব পৰ্টেল চেনেল বুলি ক'ব লাগিব, কাৰণ তাৰ সত্তাধিকাৰীজন হৈছে লোৱাৰ অসম। বিশেষকৈ যিসকল ৱেব পৰ্টেল আছে তাত বেছিভাগে অসমৰ বেছিভাগে উজনি অসমৰ হয়। তাৰ কাৰণে মই লোৱাৰ অসমৰ এজন যুৱক হিচাপে অথই আনন্দিত হৈছোঁ আৰু আনন্দ পাইছোঁ আজি এই অনুষ্ঠানখনত আহি। আৰু অনাগত দিনত আমাৰ অসম ৱেব পৰ্টেলটোৱে যাতে উন্নতি কামনা কৰিছোঁ। আৰু বিশেষকৈ মই ক'ব খুজিছোঁ যে যিসকল আমাৰ অসমৰ সাংবাদিক হওক বা অসমৰ প্ৰতিটো চেনেলৰ সাংবাদিককে মই অনুৰোধ জনাব খুজিছোঁ, যিহেতু সংবাদ মাধ্যমক গণতান্ত্ৰিকৰ ক্ষেত্ৰত চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, কিন্তু মই অনুভৱ কৰা মতে প্ৰতিজন সাংবাদিকে সমাজৰ একোটা স্তম্ভ। কাৰণ প্ৰতিজন সাংবাদিকৰ ওপৰত সমাজখন নিৰ্ভৰ হৈ থাকে আৰু এই সাংবাদ জগতে সমাজখনক এটা নতুন দিশ দেখাবলৈ চেষ্টা কৰে বা দেখুৱায়। গতিকে সেই ক্ষেত্ৰত প্ৰতিজন সাংবাদিকে সততা আৰু নিষ্ঠাৰে কাম কৰি অনাগত দিনত যাতে গোটেই অসমখনত প্ৰতিটো ৰাজনৈতিক সামাজিক সমস্যাৰ ক্ষেত্ৰত যাতে দৃষ্টিগোচৰ কৰি এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰে তাৰে কামনা কৰিছোঁ। আৰু বিশেষকৈ মই দেখিবলৈ পাইছোঁ যে লোৱাৰ অসম আৰু উজনি অসমৰ মাজত যিসকল সাংবাদিক আছে তেওঁলোকৰ মাজত এটা বিভেদগামী এটা পৰিচয় অনুভৱ কৰিব পাৰিছোঁ। মই কিয় কৈছোঁ কথাটো, যে বিশেষকৈ যিসকল উজনি অসমৰ সাংবাদিক আছে প্ৰতিটো ক্ষেত্ৰতে মাত মাতে, কিন্তু আমাৰ লোৱাৰ অসমত কিছুমান সাংবাদিক, সকলোৱে নহয়, কিছুমান সাংবাদিকক মই দেখিবলৈ পাইছোঁ তাৰ ঠেক মানসিকতাৰ কাৰণে হীন মানসিকতাৰ কাৰণে কিছুমান সমস্যাই হওক বা কিছুমান ঘটনাই হওক তেওঁলোকে কিবা কিবি কৰি সেই ঘটনাবিলাকক কিন্তু গাপ দিয়াৰ ক্ষেত্ৰত কিন্তু প্ৰচেষ্টা চলায়। গতিকে তেনেকুৱা সাংবাদিকে মই ভাবোঁ যে যিসকল সাংবাদিকতাৰ জগতখনত ভৰি দিবলৈ আহে বা সাংবাদিকৰ জগতত কাম কৰিবলৈ আহে, কতবা নহয় কৰবাত সমাজৰ প্ৰতি দায়বদ্ধতা থাকে আৰু সেৱা ভাৱ এটা থাকিব লাগিব। তেতিয়াহ'লে এই জগতখনত তেওঁলোকে আহিলে অনাগত দিনত সমাজৰ ডেভেলপ উন্নতি হ'ব বুলি মই অনুভৱ কৰোঁ। গতিকে লোৱাৰ অসমৰ বিশেষকৈ কিছুমান ৰাজনৈতিক নেতাই হওক, কিছুমান ঠেক মানসিকতাৰ মানুহেই হওক, আমাৰ এই লোৱাৰ অসমৰ মানুহখিনিৰ মাজত কিছুমান এনেকুৱা ৰাজনৈতিকভাৱে মগজুত মানুহৰ মন মগজুত সোমাই দিছে, যাৰ কাৰণে কিন্তু মানসিকতা ধুবুৰীৰ পৰা আব্দুল মুতালিবৰ ৰিপৰ্ট, নিউজ আৱাৰ আছাম।